लामा जाब्रबथायनि बांलांनाय अनजिमाफोरखौ नोजोर होनानै अदालगुरि जिल्ला हान्था मेला बिफाना अदालगुरि जिल्लायाव माहारियारि लामा रैखाथि दान फालिनानै लामा रैखाथि हाबाफारि खुंदों। हान्था मेला बिफाना जाब्रबथायफोरखौ होबथा जिउ रैखा खालाम स्लगानजों सुबुंफोरनि गेजेराव सांग्रांथि लाबोनो नाजागासिनो दं। लामा जाब्रबथायफोरखौ खमायनो आरो सुबुं सांग्रांथि लाबोनो थाखाय अदालगुरि जिल्ला हान्था मेला बिफाना गासै गारि सालायगिरि आरो मटर साइकेल सालायगिरिफोरखौ माखासे गोनांथार नेमखान्थिफोरखौ मानिनो थाखाय खावलायहरदों। जेब्लाबो ट्रेफिक आयेनखौ मानि। अदालगुरि जिल्लानि सेनियर पुलिस सुपारिनटेन्डेन्ट पद्मनाथ बरुवाया बुङोदि हेलमेट गाननाया जाब्रबथायाव जिउ रैखा खालामो। गारि सालायगिरिफोरखौ जेब्लाबो नोजोर होनो खावलायोदि लामायाव सोर फैगासिनो दङ। बे हाबाफारियाव मन्त्रि सरन बर'जों लोगोसे अदालगुरि जिल्ला बेंगिरि पुलक फातगिरि, बिटिसिनि हान्थामेला बिफाननि मावख'गिरि आकाशदीप, अदालगुरि जिल्ला हान्थामेला बिफाननि द्वितीय दीपज्योति दत्त, एमबिआइ मनजित दास, समाज सिबियारि बेनु अधिकारी, नवज्योति कुर्मी आरो 200निबो बांसिन बाइक सालायगिरिफोरा बाहागो लादोंमोन। লগতে ফৰ্ম ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই আৰু লগতে পুলিচে কোনো সোধা পোছা নকৰে। লগতে কোৰ্টৰ কোনো কেতিয়াও মানুহে দেখাই নাপায় ৰাস্তাত। সেইটো বস্তু আপোনালোকৰ এটা দায়িত্ব লৈ ল'ব। এইবাৰ আমাৰ ওদালগুৰি জিলাত আমি ষ্টেট ৰোড কাউন্সিল হিচাপে যেহেতু এতিয়া গোটেই ভাৰতবৰ্ষতে পৰিবহণ বিভাগৰ দ্বাৰা ৰোড ছেফটি মাহ চলি আছে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে। তো আমিও পৰিবহণ বিভাগৰ তৰফৰ পৰা আজি এইটো এটা কাৰ্যসূচী আমি এইটো ওদালগুৰি বাছি ল'লোঁ। মাজবাটত আমি আজি বাইক ৰেলী লৈছোঁ। তো আমাৰ ইয়াৰে বহুতো যুৱক আমাৰ বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু তাৰপিছত আমাৰ ভৈৰৱকুণ্ডত যিহেতু ফেষ্টিভেলো চলি আছে, ইয়াৰ লগত একেলগে আমি এটা বাইক ৰেলীৰ অনুষ্ঠান কৰা হৈছে। আমি আশা ৰাখিম এই বাইক ৰেলীৰ দ্বাৰা আমি বহুতক সজাগতা নিশ্চয় আনিব পাৰিম। এইখিনি আমি আশা ৰাখিছোঁ। ক্লাছ 6ৰ পৰা 8লৈ বিশেষ পাঠদান দিয়া হ'ব বুলি কোৱা হৈছে। পদক্ষেপ লৈছে এইটো নতুন সংযোজন আমাৰ, যিহেতু আমি স্কুলৰ পৰাই সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে ৰোড ছেফটিৰ ক্ষেত্ৰত আমি এৱাৰনেছ দিব পাৰোঁ, তাৰ কাৰণে আগত কেতিয়াও হোৱা নাছিল এইটো। এইবাৰ আমি এইটো এটা কেৰিকুলাম হিচাপে আমি ইতিমধ্যে এইটো টেক্সট বুক বনাবৰ কাৰণে ইতিমধ্যে আমি অৰ্ডাৰ দিছোঁ। আৰু এইটো বৰ্ষৰ পৰা যেতিয়া আমাৰ নতুন একাডেমিক ছেশ্যন এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, এইটো আমি 6ৰ পৰা ক্লাছ 8লৈকে আমি শিক্ষা বিভাগৰ লগত কথা পাতি দিনত বা সপ্তাহত কিমান দিব পাৰি আমি ক'ব নোৱাৰোঁ, কথা পাতিম। এইটো এটা কেৰিকুলাম হিচাপে এইবাৰৰ পৰা আৰম্ভ কৰিম।